বন্ধুসকল আৰক্ষী চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল আজি আপোনালোকক ব্যঞ্জন বৰ্ণ কেনেকৈ উচ্চাৰণ কৰিব লাগে এই বিষয়ে আজি আপোনালোকক দেখুৱাম। গতিকে ইয়াৰ আগত বন্ধুসকল আপোনালোক এটা সৰু ৰিকুৱেষ্ট কৰিছে, যদি মোৰ চেনেললৈ আপোনালোক নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকল বন্ধু ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বন্ধুসকল আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কতে কলম, খতে খৰম, গতে গৰু, ঘতে ঘৰ, উড়তে নাঙল, চতে চকা, ছতে ছাতি, জতে জাক, ঝতে ঝাড়ু, নিয়াওতে টিয়া, মুদ্রতে টকা, মুদ্রতে ঠেলাগাড়ি, ঢতে ডালিম, ঢতে ঢোল, মুদনতে পান, দন্ততে তলা, দন্ততে থার্মোমিটার, দন্ততে দা, দন্তধতে ধনু, দন্তনাতে নাও, পতে পকিলা, ফতে ফেচা, ভতে বগলি, ভতে ভেন্ডি, মতে মম, যাতে যাতা, রতে রথ, লতে লতা, বহতে কুয়া, বহতে হাবু, হতে হাগরু, হতে সিংহ, হতে হরিণা, খতে খুর, রতে গড়, রতে বুড়াকার, হতে টিয়, খনততে উৎসৱ, অনুসাৰতে দৰং, বিসর্গতে হাঁহা, চন্দ্ৰবিন্দুতে বাঁহী। বন্ধুসকল আজিৰ বিষয়টো এইখিনি আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ কাৰণে বিদায় লৈছোঁ, বাই বাই।